কি কৰিব নোৱাৰে মুছলমান যুৱকে? সাধাৰণ মুছলমান যুৱকৰ অসাধাৰণ কৰ্ম দেখি অবাক হৈ পৰিব আপুনি। হয়, বহু ইঞ্জিনিয়াৰে কৰিব নোৱাৰা কাম কৰি এতিয়া চৰ্চাত হোজাই জিলাৰ ছাবিৰ আহমেদ নামৰ মুছলমান যুৱকজন। মাত্ৰ ৬,০০০ টকা খৰচ কৰি নিৰ্মাণ কৰিছে এখন আচৰিত তিনিচকীয়া চাইকেল। কাৰো পৰামৰ্শ বা বুদ্ধি নোলোৱাকৈ নিজৰ অভিজ্ঞতাৰে নিৰ্মাণ কৰিছে এই তিনিচকীয়া চাইকেলখন। অকল এয়াই নহয়, সৰু থাকোঁতেই এই যুৱকজনে JCB ডাম্পাৰ বাহন নিৰ্মাণ কৰি চৰ্চিত হৈ পৰিছিল। এইবাৰ তিনিচকীয়া চাইকেল নিৰ্মাণ কৰি পুনৰ চৰ্চাত আহিছে মেৰাবালি মেকানিকৰ পুত্ৰ ছাবিৰ আহমেদ। এতিয়া চাইকেলখন চাবলৈ দৈনিক বহুতো লোকে ভিৰ কৰে এই যুৱকজনৰ দোকানত। যদি আপুনিও এই আচৰিত চাইকেলখন কিনিব বিচাৰে তেন্তে মাত্ৰ ১০,০০০ টকাত কিনিব পাৰিব এই বিশেষ চাইকেলখন। নিউজ ডেস্ক ৰিপৰ্ট, লাইভ 8 হয়, নিশ্চয় আপোনালোকে জানে যে বৰ্তমান ডবকা অঞ্চলত বিশেষকৈ এখন চাইকেল ভাইৰেল হৈ পৰিছে আৰু সেই চাইকেলখনৰ গৰাকী এইখন ঘৰৰ হয় আৰু তেখেত আমাৰ সৈতে আছে, এইজন আছিল। বিশেষকৈ তেখেতে ভালদৰে কথা ক'ব নোৱাৰে। নামটো কি আছিল? ছাবিৰ আহমেদ। চাইকেল আপুনি বনাইছে? আচ্ছা, ঘৰ ক'ত পৰিছে? লংলি বস্তি পৰিছে। তেখেতে ভালকৈ মানে কথা ক'ব নোৱাৰে। ইয়াত মানে তেখেতে চাইকেলৰ মেকানিকেল যিটো কাম হয় তেখেতে কৰে আৰু তেখেতে এই চাইকেলখন বনাইছে আৰু আজি বৰ্তমান সময়ত এইখন গোটেই ডবকা তথা হোজাই অঞ্চলত বিশেষকৈ ভাইৰেল হৈ পৰিছে।